हाई फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। नमस्कार, मैं पापरी दास। आज मैं बनाबले लैसो आलू भाजी। आलू भाजी बनवार कारण मैं लैसो या बॉइल करा आलू, मसला लैसो पियाज, जीरा, आदा নহৰু पिसि लैसो और एया जलकियाओ पिसि लैसो। आहक आमी भिडिओটো आरम्भ करो। प्रथमते मैं गैसत एटा केराही तुली दिसो। केराहीটো गरम हले इयात मैं अलप तेल दी दिम। केराहीটো गरम हो गल, एतिया इयात तेल दिम। इया सब तेलखिनि गरम हो गइसे। एतिया इयात पियाज दिम। पियाजखिनि अलप भाजिब লাগিব। এইবাৰ জলকীয়া দিম। पियाज जलकियाखिनि हो गल, एतिया बॉइल करि थोआ आलुखिनि दिम। এনেকৈ 2 মিনিট মান লৰাই থাকিব লাগিব। এতিয়া মই ইয়াত নিমখ দিম। এতিয়া অলপ হালধি দিম। আৰু এতিয়া অলপ লগাই দিব লাগিব। এতিয়া ইয়াত মছলা দিম। প্ৰথমতে আদা নহৰু দিম। জিৰা জালুকখিনি এইবাৰ জিৰা জালুকখিনি দিম। আদা নহৰুৰ গোন্ধ নোযোৱালৈকে এনেকৈ লৰাই থাকিব লাগিব। এতিয়া ইয়াত মই অলপ পানী দিম। পানী দি পেলাই লৰাই থাকিব লাগিব। ভাজি প্ৰায় হ'লেই আৰু 2 মিনিট মান এনেকৈ লৰাই থাকিলে ভাজি হৈ যাব। মোৰ ভাজি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।